নহ'লে এনেকুৱা বিভিন্ন দেশৰ পৰা মানুহ আহিলে আজি আৰু বাজাৰ ইণ্ডিয়া অপেনিং কৰিছে ইয়াৰো এটা প্ৰমাণ যে সঁচাকৈ কোকৰাঝাৰ বা এণ্টায়াৰ ডিষ্ট্ৰিক্ট আগৰ নিচিনা সকলো জাতি জনগোষ্ঠী ইয়াত বসবাস কৰি আছে আৰু ইয়াত এনেকুৱা বাজাৰ পৰা মানে গ্ৰাহক লাগিব য'ত শান্তি আছে তাতে গ্ৰাহক লাগিব কথা যে বাজাৰ ইণ্ডিয়া নহয় বেলেগ বেলেগ নিশ্চয় আহিব কলকাতা বাজাৰো আছে বা এনেকুৱা বহুত এনেকুৱা ৰিলায়েন্সত আছে নিশ্চয় আস্তে আস্তে আহিব তো মই বিশেষ যে ক'ব লগা সেইটোৱে যে আমি অঞ্চলত শান্তি বজাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু আপোনালোকে শুনিছে আদানীৰ লগত আদানী যিটো গ্ৰুপ সেইটো পাৱাৰ প্লেণ্ট প্ৰধান 30 মেগাৱাটৰ পাৱাৰ প্লেণ্ট বহাবৰ কাৰণে আমাৰ BTCত মাটি বিচাৰিছে কিন্তু আমি অলৰেডি মাটি বিচাৰি আছোঁ 400 বিঘা লাগে মাটি আদানী গ্ৰুপৰ পৰা বনাব আৰু নেক্সটটো হ'ল আমাৰ TCL টেলিকমিউনিকেশ্যন ইণ্ডিয়া লিমিটেড তেওঁলোকতো আমাৰ DMOU